So hello guys, namaskar সকলোকে, welcome back to my YouTube channel. আশা কৰিছো আপোনাক সকলোৰে খবৰ বহুতেই বেছি ভাল। তো টাইটেল থাম্বনেল লিখিটো গম পাইছে যে ভিডিওটো কি হ'বলৈ গৈ আছে। আজি আমি কৰিব যোৱা চ্যালেঞ্জটো হৈছে কমপ্লিট দা লিৰিক্স। মানে গম পাই আপোনালোকে চাগে ভিডিও চাইছে আগতে, কোনোবাই বনাই থৈছে হেতু ভিডিও যে মানে মই ধৰক তাই কিবা এটা গানৰ কেইটামান লিৰিক্স দিম, তাৰ পাছৰখিনি তাই যদি কমপ্লিট কৰিব নোৱাৰে তেনেহলে তাইক মই মানে ঠাণ্ডা পানী লৈছো, আমি ফ্ৰিজৰ পানী লৈছো, তাতে মই তাইক ডুবাম, আৰু মই যদি নোৱাৰো তাই মোক ডুবাব। সো কি হয় আৰু চাই থাকক ভিডিওটো। মই ইমান ক'ব জানা নাই আৰু ইমান দীঘলো কৰি নাথাকো, চাই থাকক আপোনালোকে। সো প্ৰথম গানটো মই তাইক দিম, মানে প্ৰথম লিৰিক্সখিনি, আৰু মোৰ গানটো হৈছে অকল এটা বাক্য দিম, আমি এশাৰী বাক্য দিম, পাছৰখিনি তাই কমপ্লিট মই একদম নুশুনা গান দিবি আকৌ। হা, তো মোৰ গানটো হৈছে তু আকে দেখ লে। तू आके देख ले ओ रात कितनी सारी तेरी यादों में। মাজত থাকি গৈছে এটা ৱৰ্ড থাকি গৈছে মাত্ৰ। হৈছে আৰু কনসিডাৰ কৰিব পাৰা। নো ৱে, কনসিডাৰ কৰিব পাৰা নোৱাৰি। तू आके देख ले ओ रात कितनी सारी तेरी यादों में गुजारी सोनिए। না হৈছে পাছৰখিনি, জাষ্ট মাজত এটা ৱৰ্ড থাকি গৈছে, সেইখিনি মাজত এটা ৱৰ্ড থাকি গৈছে। এটা ৱৰ্ড কনসিডাৰ কৰিব পাৰা। नो नहीं होगा। ओके नोरा नोरा अभी मजा आएगा ना भिड़ो। আমি চৰিয়াত লৈ লৈছো গাইছ, বেছ নাপাব কাৰণ দৰ্জা চৰ্জা বন্ধ কৰি লৈ বাহিৰত যাব ইচ্ছা নাই, তো ইয়াতে দি লৈছো ফ্ৰিজৰ পানী। I love ओके तो एबार मोर टर्न। तो मैं ताइक दिसु मेरा झुमका उठा के आया यार में जोगिरा था बरेली के बाजार में। মই একদম নাজানো এইটো গান, মই শুনাই নাই আজিলৈকে। ৰ मेरे घूंघट उठा के शर्मा गई। वाओ, মই একদম এই গানটো একদম শুনা নাই গাইছ, মই কি কৰো এতিয়া। শুনছে মানে লাষ্ট সেইখিনি গাইছে আকৌ শুনা নাই বুলি কয়। সেইখিনিয়ে জানো, শৰ্মা গই সেইখিনিয়ে জানো, তাৰ মানে শুনা নাই মই একদিনো শুনা, কাৰোবাৰ মোবাইলত একদিন শুনা পাইছিলো, তাৰ বাহিৰে মই একদিনো নিজে শুনা নাই। বুলি সালেন্ডাৰ তাই মোক দুবাৰ দিছে, মই তাইক নিদিম, মই নিজে ডুবিম গাইছ, মোক কোনেও ডুবাই দিব নালাগে গাইছ। মানে তাই হাৰিলে। সো গাইছ তাইতো মোক ডুবালে, এতিয়া এক্সকিউজ মি, ফাৰ্ষ্টে তুমি মোক দিছিলা। অ'কে, এতিয়া আকৌ মোৰ পাল পৰিছে তাইক ডুবোৱাৰ, গতিকে আৰু এটা মই গান লৈ আহিছো, চাও তাই পাৰে নে নোৱাৰে। যদি নোৱাৰেতো মই বেছিয়ে ভাল পাম, বহুত বেছি। অ'কে, মোৰ নেক্সট গানটো হৈছে খামোশিয়া এক সাজ হে। মই কৈছো আপোনালোকক যে মই এটা বাক্য মানে এশাৰী বাক্যহে কৈ দিম, পাছৰখিনি তাই নিজে কমপ্লিট কৰিব লাগিব। खामोशियाँ एक साज है तुम धुन को हिलाओ जरा छूकर मुझे। अरे छूकर मुझे ना था और था ये ऐसे खामोशियाँ एक राग है तुमको तुम समथिंग कुछ इमान लंबा ना लगे और पिछला लाइन तो होइसे। ओके ঠিক আছে। ओके तो मोर नेक्स्ट गानটো হৈছে साल सिंगिले बबरी साल सिंगिले
অহা যোৱা কৰি তোৰ ঘৰলে মন যে নিদিয়া মন যে নল ভিতৰি ভিতৰি কিনো ভাবি যে থাক क्या क्या कहना कहना क्या चाह रहे हैं भाई आप মই গাইছো পিছৰখিনিতো গাইছো শুদ্ধকে চ' ইয়া পিছৰখিনি মই শুদ্ধকে গাইছো Well done, well done. চ' গাইজ মোৰ নেক্সট গানটো হৈছে তাইৰ কাৰণে আছো থাকিম তোমাৰ সতে সেইটোতো বহুত পপুলাৰ হৈছে সেই গানটো থাকিম তোমাৰ সতে আন একো মোক সুখ নালাগে তুমি দিয়া মৰমে something কি চামথিং পিছৰখিনিতো গাইছো ন মই গাই শুনা সুৰটো কেনেকুৱা হ'ব আমি শুনিব লাগিব ন আছো থাকিম তোমাৰ সতে আন একো মোক সুখ নালাগে তুমি দিয়া মৰমে দিয়া হয় নে কিবা এটা হয় আৰু হয় না অ'কে ওকে তো এবাৰ আকৌ মোৰ পালা আহিছে তো গানটো হৈছে জানমণি গুণা কথা চলি আছে তোমাক বিয়া দিবলৈ চবে জান তুমিও ভাবিছা চাগে মোক এৰি যাবলৈ জানমণিৰ গুচি যোৱাতকৈ কিমান ইজি গান গুচি যাবাগৈ তেতিয়াহে মোৰ হৃদয় সৰগ ঢুকি পাবগৈ very amazing চ' মোৰ নেক্সট গানটো হৈছে তাইৰ কাৰণে তোৰ হাঁহিতে জিলিকে এপাহি গোলাপ মাই গড এইটোতো পুৰা ফেমাছ হৈ গৈছিলে কিমানে ৰিলছ বনাইছে মই বনোৱা নাই কথাটো কৈছো তথাপি শুনিছে ন তাইতো ইনষ্টাগ্ৰাম চাই ৰিলছ চাই চবে ৰিলছ বনাইছে চব আৰু সেইখিনিয়ে ফেমাছ হৈছে সেইখিনিতে ৰিলছ বনাইছে চবেতো গম পাব লাগে কমন হৈ গৈছে গান সেইটো গান কমন হৈ গৈছে গাইছ কোমল কৈ উঠেৰে কোমল কৈ উঠেৰে something ক क्या बोला तूने নাই সৰি গাইজ দুপা গানটো কোৱা তোৰ হাঁহিতে জিলিকে এপাহি গোলাপ তোৰ কোমলকৈ উঠেৰে মোকেনো জাননে something ক মই কৈছিলোৱে something ক মই something কৈছিলোৱে what is something guys something is not allowed okay dub এইখন চুন্নিখন দিয়া চলে দub বেছি জোৰকে নিদিবি বহুত বেছি ৰাতি হৈছে গাইজ কাৰণ আমি ৰাতি শ্বুট কৰি আছো টোপনিও লাগিছে অলপ অলপ জল্দি মোক গান এটা দে আৰু এইটো লাষ্ট হ'ব গাইজ বেছি আৰু দীঘল কৰি নাথাকো ভিডিঅ'টো আপোনালোকেও বৰ হ'ব নহ'লে গতিকে এইটো লাষ্ট আৰু বাকী আপোনালোকে যদি নতুনকৈ আহিছে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি যাব আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব গতিকে সেয়াই আৰু লাষ্ট গানটো তাইৰ পৰা লৈ লওঁ পাৰো নোৱাৰো সেইটো পিছৰ কথা ওকে তো মই এটা পুৰণা বিহু গান দিছোঁ লাষ্ট তো যিহেতুকে তাই কৈছে ৰাতি হৈছে টোপনিও লাগিছে তো ভিডিঅ'টো ইয়াতে এণ্ড কৰিম মানে নেক্সট গানটোৰ পিছত আকৌ লগ পাম নেক্সট ভিডিঅ'ত তো মোৰ নেক্সট গানটো হৈছে কটনা সাগৰ সিঁচি মানিক বিচাৰিছিলো কটনা মৰম যাচি তাকো যে মই নাপালো নবুজিলো তোৰে কোমল মন তোৰে লৈ উৰণীয়া মন
অ'কে গাইজ, হৈ যাব এষাৰি হ'লেও যদি শুদ্ধ হৈছে সেইখিনি বহুত বেছি যথেষ্ট মোৰ কাৰণে। বাকী ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। কেনেকুৱা হ'ল গম নাপাওঁ, আৰু আপোনালোকক ভিডিঅ' দিবৰ কাৰণে বহুত দিনৰ পৰা ভাবি আছিলোঁ, আৰু মোৰ লং ভিডিঅ' অহাও নাছিলে চেনেলটোত, কাৰণ মই কনফিউজ হৈ থাকোঁ যে কি দিম কি নিদিম, মানে কণ্টেণ্টো বিচাৰি নাপাওঁ তেনেকৈ, আৰু সময় সুবিধাও মিলি নাহে। গতিকে আজি ৰাতি মই শ্বুটটো কৰিছোঁ আমি দুজনীয়ে, গতিকে লগতে চোন এক্সট্ৰা কেমেৰামেন লৈ চৰি মোমেন হা যাক আমি এতিয়া দেখাব নোৱাৰোঁ। হা তো সেয়াই, আৰু যি পাৰিছোঁ আপোনালোকক দেখাইছোঁ। যদি ভিডিঅ'টো অকণমান হ'লেও আপোনালোকৰ ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু পাৰিলে শ্বেয়াৰো কৰিব, আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। বাকী আজিলৈ আহিছোঁ আৰু বাই। বেল আইকনটো টিপি যাব দেই। বাই। অ'কে।